আমি তিনিজনী ওলাইছোঁ শৰাই দিবলৈ মন্দিৰলৈ। আজি কি পূজা? আজি সপ্তমী। আজি প্ৰথম শৰাই দিব যাব ওলাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ কেনেকুৱা পৰিৱেশ। চাই থাকিব ভিডিঅ'টি একেবাৰে শেষলৈ, স্কিপ নকৰা। কেনেকুৱা লাগিছে ক'ব দেই গাইছ। আজি একদম ঘৰৰ শালত বোৱা মাছৰাজৰ বগা কাপোৰ পিন্ধি আহিছোঁ। পিন্ধাই নাছিলোঁ, বিয়াতে অনা আছিলে। এয়া আমাৰ বিদ্যালয়ৰে ক্লাছ 8ৰ ছাত্ৰ। দেউতাক মাকৰ লগত ফটো উঠি আছে। ময়ো হঠাতে তাক দেখা পালোঁ আৰু মোৰ কাৰণেও ভালেই হ'ল। সি মোক ফটো একপি মাৰি দিলে আৰু ভিডিঅ' এটাও বনাই দিলে। আৰু এয়া খুৰীদেউহঁতে পানী তুলি আহিল। এয়া ঘটত পানী তুলি এনেদৰে আহিছে। এইখন যে দেখিছে, এইখন চিটি বাছতে গৈছে। এতিয়া অকণমান বৰষুণো দিছে, অকণমান জোৰে আহিছে বৰষুণ যাৰ বাৰু। এয়া 12মান বজাৰ পৰিৱেশ। চাওকচোন কিমান মানুহ। মন্দিৰটো গোটেই ভিতৰত ভৰ্তি হৈ গৈছে। তাৰ উপৰি বাহিৰতো বহু মানুহ আছে। আজিয়ে ইমান মানুহ আৰু অহাকালিতো কিমান মানুহ হ'ব। আপোনালোকক অহাকালিৰ দৃশ্যও দেখুৱাই আছোঁ। এয়া ভোগগৃহৰ দৃশ্য। বাঘমাৰাৰ পৰা খিচাৰি খাব আহিছে ৰাইজ, চাওক ইমান খকুৱা।